হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আমি ফ্ৰেকশ্যনৰ এডিশ্যন আৰু ছাবট্ৰেকশ্যন শিকিম। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীৰ লগতেও বিভিন্ন স্তৰৰ বিভিন্ন বয়সৰ ব্যক্তিসকলো উপকৃত হ'ব। গতিকে বলক আমি প্ৰব্লেমটো ছল্ভ কৰা ষ্টাৰ্ট কৰোঁ। আমি ফ্ৰেকশ্যনটো এডিশ্যন কৰাৰ ক্ষেত্ৰত আমি ডিনমিনেটৰটো কমন কৰি ল'ব লাগে। এতিয়া আহক, ইয়াতে যিটো প্ৰথম প্ৰব্লেম আছে ইয়াতে চাওক। এইটো প্ৰথমটো ইয়াতেটো যিটো নিউমিৰেটৰ, আপোনালোকে চাগে গম পায় তলৰটোক এইটোক ডিনমিনেটৰ কয় আৰু এইটোক নিউমিৰেটৰ বুলি কয়। গতিকে এইটো জানে চাগে আপোনালোকে। গতিকে এতিয়া ইয়াতে আহক, এতিয়া প্ৰথমত আমি যিটো ফ্ৰেকশ্যন আছে এইটোৰ ওপৰৰ নিউমিৰেটৰটো আমি প্লাছ কৰোঁ 2 + 3 5, আৰু যিহেতু তলত দুটা ফ্ৰেকশ্যনতে যিটো ডিনমিনেটৰ এইটো আৰু এইটো কমন হৈ আছে, গতিকে আমি ইয়াৰ কমনটো ল'ম। গতিকে এতিয়া চাওক, এতিয়া এই আমি এনচাৰ পাই গ'লোঁ 5/6, আৰু এইটোক এতিয়া আমি কিবা চিম্প্লিফাই কৰিব পাৰোঁ নেকি? নাই, এইটোক চিম্প্লিফাই কৰাৰ অপশ্যন নাই। গতিকে আমাৰ এনচাৰ হৈ গ'ল 5/6। এইটো হ'ল। এতিয়া বলক আমি যিটো নেক্সট আছে সেইটো কৰোঁ। নেক্সটটো চাওক, এইটো অলপ বেলেগ ধৰণৰ আছে। ইয়াতে চাওক দুটা ফ্ৰেকশ্যন আছে, কিন্তু ইয়াতে চাওক যিটো আমাৰ নাম্বাৰ 1 আমাৰ ষ্টেপ আছিলে যে ডিনমিনেটৰটো আমাৰ কমন হ'ব লাগিব, কিন্তু ইয়াতে কি আছে, আমাৰ ইয়াতে ডিনমিনেটৰ দুটা কমন নাই। গতিকে আমি এটা কমন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি এই দুটা ডিনমিনেটৰ আমি লিষ্ট কমন মাল্টিপুল উলিয়াই পেলাই কৰি ল'ব লাগিব। গতিকে 9 আৰু 6 এই দুটাৰ লিষ্ট কমন মাল্টিপল যিটো এলচিএম বুলি কয়, সেইটো কেনেকৈ উলিয়াম? চাওক 9 চাই ল'ব আৰু 6, ঠিক আছে। 9 এদি মাল্টিপ্লাই কৰিছোঁ আমি, 9 1 = 9, 9 2 = 18, 9 3 = 27, and 9 4 = 36। এই 4টা নম্বৰ উলিয়াই ল'ম। ইয়াতে আমি পাই যাম লিষ্ট কমন মাল্টিপলটো। আৰু 6ৰ কি হ'ব? 6 1 = 6, 6 2 = 12, 6 3 = 18, 6 4 = 24। গতিকে ইয়াতে চাওক, আমি বৰ্তমান আমাৰ ইয়াত 4টা মাল্টিপল উলিয়াই ল'লোঁ। ইয়াতে আমি লিষ্ট কমন মাল্টিপল পালোঁ নেকি? পাই গ'লোঁ আমি। এতিয়া চাওক, ইয়াতে 18টো আৰু ইয়াৰ 18টো দুটাতে কমন আছে। গতিকে আমি এইটো ফ্ৰেকশ্যনৰ আমি লিষ্ট কমন মাল্টিপলটো কি হ'ব? 18টো আমি কমন লৈ ল'ব পাৰোঁ। 18 আৰু ইয়াতো প্লাছ এইটোত আমি 18 লৈ ল'ম, যিহেতু ইহঁতৰ এলচিএমটো আমি পাই গ'লোঁ 18। গতিকে আৰু ওপৰত কি হ'ব? এতিয়া চাওক, এতিয়া 9ৰ লগত আমি 9ৰ লগত আমি কি মাল্টিপ্লাই কৰিলে 18 পাম? 9 2 = । গতিকে তলত যিটো পূৰণ কৰিম আমি ওপৰতো এইটো পূৰণ কৰিম। গতিকে এতিয়া ইয়াতে 2 দি পূৰণ কৰিম। তলত যিটো 9ৰ লগত 2 পূৰণ কৰিলে 18 হয়, আৰু এটা কথা মনত ৰাখিব, তলত যিটো পূৰণ কৰিম ওপৰতো এইটো কৰিব লাগিব। গতিকে ইয়াতে 4 2 = 8 হৈ গ'ল। এইটো আমি পালোঁ। এইটো ফ্ৰেকশ্যন কিমান পালোঁ আমি? 8/18 প্লাছ। এতিয়া এইটোত চাওক, এইটোত আমাৰ নেক্সট ফ্ৰেকশ্যনটো আমি কমন ডিনমিনেটৰ লৈ লৈছোঁ, যিহেতু আমি ইয়াতে কমন ডিনমিনেটৰ 18 লৈছোঁ, আৰু ইয়াতে আমি কি এইটোৰ লগত কি মাল্টিপ্লাই কৰোঁতে আমি 18 পাইছোঁ? 6 3 = 18। তলত আমি যি কৰিব লাগে ওপৰতে কৰিম। গতিকে ইয়াতো আমি 3 দি পেলাই ওপৰৰ নিউমিনেটৰটোক 3 দি মাল্টিপ্লাই কৰিম। কিমান পাম? 18 × 3 হ'ল। এতিয়া আমাৰ কি হ'ল? এতিয়া আমি তলৰ যিকেইটা আছিলে আমি দুটা ইয়াৰে এতিয়া আমাৰ এইটো ষ্টেজত আমাৰ কি হৈ গ'ল? আমাৰ ডিনমিনেটৰকেইটা কমন হৈ গ'ল। গতিকে আমি আগবাঢ়িব পাৰোঁ। এতিয়া যিহেতু কমন হৈ গ'ল, এতিয়া কি হ'ব? প্লাছ কৰি দিওঁ। ওপৰত চাওক, 82 আৰু এইটো 8 + 3 11, আৰু তলতটো আমি এই দুটা কমন লৈ ল'ম 18 হৈ গ'ল। আমি এইটোক আমি কিবা আকৌ চিম্প্লিফাই কৰিব পাৰিম নেকি? ইয়াৰ লগত 1 কৰিলে
1 মাল্টিপ্লাই কৰিলে যি পাম একেই পাম। গতিকে এইটো আমি আৰু ইয়াক চিম্প্লিফাই কৰাৰ জাগা নাই, গতিকে আমাৰ এনচাৰ হৈ গ'ল এইটো 11/18 আমাৰ এনচাৰ। আশা কৰোঁ আপোনালোকে বুজি পাইছে বস্তুটো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে তাৰ বাবে অশেষ ধন্যবাদ। আগলৈ চাই থাকিব। আজিলৈকে ইমানতে এৰিছোঁ।